এজনীকে লাগে বোলে হিন্দু মহিলাক বিচনালে মাতিবলৈ বিহাৰী একত অধিকাৰ পালে আমাৰ গাত কনকলতাৰ বীৰাংগনা তেজ আছে আমি এৰিবলৈ নাই তেনেকুৱা বিহাৰী কৰিলে আমি লখিমপুৰ টাউনত খেদাই খেদাই দৌৰাই পিটিম আমাক বিচনালে মাতিবলৈ কাৰ অধিকাৰ পালে আমি মোলা গাভৰু তেজ থকা মানুহ আমাক বিচনালে মাতিবলৈ বিহাৰী এটাই কেনেকে অধিকাৰ পালে জ্বলাই থৈ যাম নহলে ইয়াত জ্বলাই থৈ যাম তাক মাত অসমীয়া চিনি নাপাওঁ মাইকী কি কৈছ তই পেট্ৰল ঢালি কি হল আপনার ভিডিও করে এটা কি আইছ না ভিডিও কর বাপে হয় না আপনার হাতে বেশি রেকর্ডিং করো নিউজ চ্যানেল রেকর্ডিং করো সুইচ আপ রেকর্ডিং করো আপনার রেকর্ডিং করো রেকর্ডিং করো আমি এটা রেকর্ডিং শুনা পাইছো এটা আমার মিলন নগরের এঘর মানুহত ভাড়া আছে এটা বিহাৰী সম্প্ৰদায়ৰ লৰা এটা এনেকুৱা অশ্লীল কথা কৈছে আমাৰ হিন্দু মহিলা হিন্দু বুৱাৰী অসমীয়া ছোৱালী তাক ডেইলি এজনীকে লাগে বোলে আমাৰ অসমত আমাৰ জেগাত আমাৰ লোকেল আমি স্থানীয় মানুহ আমি ইয়াতে জন্ম ইয়াতে মৃত্যু গতিকে বিহাৰৰ পৰা বিহাৰী এটা আহি আমাক কেনেকে কবলৈ অধিকাৰ পালে গতিকে এই অধিকাৰখিনি কোনে দিছে এই অধিকাৰখিনি সি এটা কথা কৈছে এনেকে টিটকাই মাৰি আগতে এবাৰ তহঁতি কি কৰিলি 40,000 টকা থানাত দি ওলাই আহিলো গতিকে এইবাৰ আমি নিজ কানে শুনিছো এইবাৰ যদি সি লাখ টকা খৰচ কৰে কিন্তু থানাৰ পৰা ওলাই আহিব নোৱাৰিব আমি ঘণ্টাৰ পিছত ঘণ্টা থানাৰ সন্মুখত বহি প্ৰতিবাদ কৰিম কাৰণ আমাৰ গাত কনকলতাৰ বীৰাংগনা তেজ আছে আমি এৰিবলৈ নাই তেনেকুৱা বিহাৰী আমি কৰিলে আমি লখিমপুৰ টাউনত খেদাই খেদাই দৌৰাই পিটিম তেনেকুৱা বিহাৰীৰ লগত আমাৰ কথা নহব কোনোবা এজন দাদাৰ লগত কিবা এটা কথা লাগিছে আমাৰ ক'ব লগা নাই আমাৰ অৰ্গেনাইজেশ্যনক যেতিয়া জনাইছে আমি এতিয়া আহিলো সুধিবলৈ আহিছো ভালকে তেতিয়া সি ৰদ লৈ খেদি আহিছে সি কৈছে অসমীয়া এইফালে তাক আপোনালোকে সংবাদ মাধ্যমত এইটো সিগনেল দিব এই সিগনেলটো আপোনালোকে প্ৰকাশ কৰিব এইফালে তহঁতি বিচনালে আমাক বিচনালে মাতিবলৈ কাৰ অধিকাৰ পালে আমি মোলা গাভৰু তেজ থকা মানুহ আমাক বিচনালে মাতিবলৈ বিহাৰী এটাই কেনেকে অধিকাৰ পালে আমি নিজৰ অসমত আছো আমি অসমীয়া মানুহ গতিকে এইটো আমি কোনো কাৰণত মানি নলওঁ সকলো অসমীয়া যদি তেজ আছে গাত সকলো অসমীয়া ওলাই আহিব লাগিব এই বিহাৰীটো যদি কেনেবাকে আমাৰ আৰক্ষী প্ৰশাসনৰ হাতৰ পৰা ওলাই যাবলৈ হয় তাক কিন্তু আমি যতে পাম ততে খেদি পিটিম কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কথাষাৰ কৈ দিলো ইয়াত যদি